নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছোঁ খুবেই টেষ্টি আৰু ইজি এটা ৰেচিপি এই ৰেচিপিটো সঁচাকৈয়ে বনাবলৈ বহুতেই সহজ হয় মই আপোনালোকলৈ সঁচাকৈয়ে সহজ ৰেচিপি কেইটাই আগবঢ়াওঁ যেন সকলোৱে বনাই খাব পাৰে সেয়েহে মই এই ৰেচিপিবিধনো কেনেকৈ বনাইছোঁ তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি মই যাওঁ পাকঘৰলৈ এই ৰেচিপিবিধনো মই কেনেকৈ বনাইছোঁ তাকে দেখুৱাই দিবলৈ এই ৰেচিপিবিধ বনাবলৈ মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি হৈছে এয়া মচুৰ দালি এয়া মই আগতীয়াকৈ ভিজাই থৈ দিছিলোঁ আৰু এইফালে লৈছোঁ এটা ডাঙৰ সাইজৰ আলু এটা পিয়াজ এটা বিলাহী এটা কলডিল আৰু কাটি লোৱা ধনিয়াৰ পাত আৰু কেইটামান কেঁচা জলকীয়া কাটি থৈ দিছোঁ এইখিনি মোক ৰেচিপিটো বনাবলৈ প্ৰয়োজন হ'ব আৰু এতিয়া মই কলডিলৰ ৰঙা অংশখিনি এনেদৰে হাতেৰে এৰুৱাই দি দিম এই ৰঙা অংশখিনি দিলে অকমান তিতা ভাৱ এটা আহে সেইকাৰণে মই কলডিলৰ ৰঙা অংশটো এৰুৱাই দিছোঁ ইচ্ছা কৰিলে ৰঙা অংশখিনিও খাব পাৰি একো নাই কিন্তু এৰুৱাই দিলে খাবলৈ অকমান টেষ্টি হয় সেইকাৰণে মই কলডিলৰ ৰঙা অংশখিনি এনেদৰে এৰুৱাই দিছোঁ ঔষধি গুণেৰে ভৰপূৰ এই কলডিলৰ পিটিকাখন এনেদৰে বনাই খালে বহুতেই টেষ্টি লাগে আগতে যদি আপোনালোকে এনেদৰে বনাই খাই পোৱা নাই এবাৰ মই বনোৱা প্ৰচেছত খাই চাবচোন আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব তেতিয়াহে আপোনালোকে প্ৰত্যেকটো ষ্টেপে ফ'ল' কৰিব পাৰিব এতিয়া মই এয়া কলডিলটো ধুনীয়াকৈ চাফা কৰি লোৱা হৈ গ'ল ওপৰৰ ৰঙা অংশখিনি এৰুৱাই লৈছোঁ আৰু এতিয়া মই সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে এইটো দীঘলীয়া সাইজত কাটি পেলাইও বইল কৰি ল'ব পাৰে কিন্তু মই এনেদৰে সৰু সৰুকৈ কাটি দিলে বেছি ভাল পাওঁ সেইকাৰণে মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু কাটি লৈ ইয়াৰে সসটো এৰুৱাই দিছোঁ এয়া কলডিলৰ সসটো এৰুৱাই লৈছোঁ এনেদৰে সৰু সৰুকৈ কাটিলে পিটিকিবলৈ বহুতেই ইজি হয় সেইকাৰণে মই সৰু সাইজত এনেদৰে কাটি লৈছোঁ এয়া মোৰ কলডিলখিনি কাটি লোৱা হৈ গ'ল এতিয়া মই এটা কুকাৰ লৈছোঁ কুকাৰৰ ভিতৰত গোটেইখিনি কলডিলে এনেদৰে সুমুৱাই লৈ ল'ম এপিচকৈ সুমুৱাই লৈছোঁ আপোনালোকে যিমানখিনি কলডিলৰ প্ৰয়োজন বুলি ভাবে সেনেকুৱাকৈ সিমানখিনি কলডিলে দিব যদি আপোনালোকক গোটেইটো কলডিল লাগে বুলি ভাবে গোটেইখিনি কলডিলে দিব মই কিন্তু গোটেইখিনি কলডিল ব্যৱহাৰ কৰা নাই আধা ফাল মই থৈ দিছোঁ আধা ফালে মই কলডিল ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি গোটেইখিনি প্ৰয়োজন হয় গোটেইখিনিয়ে দি ল'ব পাৰে এয়া মই কুকাৰৰ ভিতৰত আলুটো দুফাল কৰি কাটি দিছোঁ আৰু তাৰে ভিতৰত লৈছোঁ এটা গিলাছত মই এতিয়া মচুৰ দালিখিনি বহাই দিম এয়া মই মচুৰ দালিখিনি গিলাছৰ ভিতৰত সুমুৱাই লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে বেলেগকৈ এইখিনি বইল কৰি ল'ব পাৰে কিন্তু মই গোটেইখিনি বস্তু একেলগে বইল কৰি ল'ম এয়া মই গিলাছৰ ভিতৰত দি দিছোঁ সামান্য পৰিমাণে পানী আৰু দিছোঁ কুকাৰতো পানী কলডিল আৰু আলুখিনি সিজিবৰ বাবে এয়া বেছিকৈ পানী ব্যৱহাৰ কৰা নাই অকমান পানী ব্যৱহাৰ কৰিছোঁ এইখিনি দি পেলাই কুকাৰৰ ঢাকনিখন লগাই এতিয়া মই গেছত আহিছোঁ গেছটো জ্বলাই কুকাৰটো বহাই দিছোঁ আৰু কুকাৰটো বহাই দি মই 2 পৰা 3-4টামান হুইচেল মাৰিবলৈ দিম এয়া মই 2 পৰা 4টামান হুইচেল মাৰি লৈছোঁ এইখিনি সিজি উঠিবৰ বাবে এয়া 4টা হুইচেল মাৰি লৈছোঁ আৰু এতিয়া মই গেছৰ পৰা কুকাৰটো নমাই থৈ এতিয়া মই বিলাহীটো গেছত পুৰি লৈছোঁ এয়া মই পুৰিবলৈ বিলাহীটো উঠাই দিছোঁ এয়া মোৰ বিলাহীটো ইলুটিকৈ এনেদৰে মই পুৰি লৈছোঁ এয়া মোৰ বিলাহীটো পুৰি লোৱা হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ আৰু এতিয়া মই পিয়াজটো কাটি লৈ ল'ম পিটিকাত দিবৰ বাবে এয়া মই এটা পিয়াজৰে মই 2টা সাইজত কাটি লৈ ল'ম এয়া মই দীঘলে এনেদৰে এফাল কাটি লৈছোঁ আৰু আনফাল মই সৰুকৈ মিহিকৈ কাটি লৈ ল'ম এয়া মই এফাল পিয়াজ এনেদৰে কাটি লোৱা হৈ গৈছে এতিয়া মই আনফাল পিয়াজো মই এনেদৰে একেবাৰে সৰুকৈ কাটি লৈ ল'ম এয়া মই আনফাল পিয়াজ একেবাৰে মিহিকৈ এনেদৰে কাটি লৈছোঁ আগতে যদি আপোনালোকে এনেদৰে কলডিলৰ পিটিকাখন খাই পোৱা নাই এবাৰ মই বনোৱা প্ৰচেছত খাই চাবচোন সঁচাকৈ খাবলৈ বহুতেই টেষ্টি হয় আৰু বনাবলৈও বহুতেই ইজি হয় এই ৰেচিপিবিধ এয়া মোৰ পিয়াজখিনি কাটি লোৱা হৈ গৈছে
এতিয়া আহিছোঁ গেছৰ ফালে। গেছত কেৰাহী এখন উঠাই দিছোঁ আৰু কেৰাহীখনত দি দিছোঁ প্ৰয়োজন অনুসাৰে মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই ইয়াতে 3টা শুকান জলকীয়া একেবাৰে মচমচীয়া হোৱালৈকে মই ভাজি লৈ ল'ম। এয়া মই শুকান জলকীয়াকেইটা একেবাৰে মচমচীয়া হোৱালৈকে ভাজি তেলৰ পৰা উঠাই লৈছোঁ। সেই একেখিনি মিঠাতেলতে এতিয়া মই দীঘল চাইজত কাটা পিঁয়াজখিনিও মই ৰঙচুৱা হোৱালৈকে ভাজি লৈ ল'ম। এয়া মই পিঁয়াজখিনি বহাই দিছোঁ আৰু পিঁয়াজখিনিও মই একে প্ৰচেছতে একেবাৰে ৰঙা হোৱালৈকে ভাজি লৈ ল'ম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ উঠিবলৈ আৰম্ভ কৰিছে আৰু মই একেৰাহে লৰাই ভাজি আছোঁ। একেৰাহে লৰাই ভাজি নাথাকিলে একেবাৰে ক'লা পৰি যাব পাৰে। সেইকাৰণে পিঁয়াজখিনি বহাই দি একেৰাহে লৰাই থাকিব। এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ উঠিছে আৰু এইখিনিও মই তেলৰ পৰা উঠাই লৈছোঁ। এতিয়া মই কুকাৰটোৰ ফালে আহিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন উঠাই লৈছোঁ আৰু এতিয়া মই গিলাচত দিয়া দালিখিনি উঠাই লৈছোঁ আৰু আলুখিনিও মই কুকাৰৰ পৰা উলিয়াই লৈছোঁ আৰু কলডিলখিনিও মই কুকাৰটোৰ পৰা উলিয়াই লৈছোঁ। এয়া মই কলডিলখিনিও উলিয়াই লৈছোঁ। এয়া কলডিলখিনিও ধুনীয়াকৈ একেবাৰে নিমজ হৈ সিজি উঠিছে। এতিয়া ঠাণ্ডা হ'বৰ বাবে মই এয়া মচুৰ দালিখিনিও কাঁহীখনত উলিয়াই লৈছোঁ। এইখিনি ঠাণ্ডা হয় মানে এতিয়া মই বিলাহীটো চাফা কৰি লৈছোঁ। এয়া মই বিলাহীটো চাফা কৰি লোৱা হৈ গৈছে আৰু এতিয়া ঠাণ্ডা হ'বৰ বাবে মই মচুৰ দালিখিনি অকণমান এনেদৰে বহলীয়াকৈ থৈ দিছোঁ আৰু আলুটোও এনেদৰে ঠাণ্ডা হ'বৰ বাবে অকণমান পিটিকি দি দিছোঁ। এয়া কলডিলখিনিও হাতেৰে এনেদৰে পিটিকি দিছোঁ। অকণমান সময় ঠাণ্ডা হ'বৰ বাবে দি দিম। এয়া ঠাণ্ডা হ'লে মই হাতেৰে একেবাৰে মোহাৰি নিমজ হোৱালৈকে এইখিনি পিটিকি লৈ ল'ম। আপোনালোকে যদি হাতেৰে পিটিকিলে বেয়া পায় তেতিয়াহ'লে কাটা চামুচেৰেও এইখিনি পিটিকি ল'ব পাৰে, কিন্তু হাতেৰে পিটিকিলে ইয়াৰ টেষ্টটো বেছিকৈ বাঢ়ি যায়। এয়া মই প্ৰত্যেকখিনি বস্তুৱে হাতেৰে মোহাৰি একেবাৰে সানি লৈছোঁ। এয়া হাতেৰে চুব পৰা অৱস্থা হৈছে তেতিয়া মই হাতেৰে এনেদৰে মোহাৰি লৈছোঁ আৰু কলডিলৰ অকণমান মোটা অংশখিনি মই এনেদৰে হেতাখনেৰে একেবাৰে মিহি হোৱালৈকে মই এনেদৰে ভাঙি লৈছোঁ। এনেদৰে প্ৰত্যেকখিনি বস্তু নিমজ হৈ গ'লেহে খাবলৈ বহুতে টেষ্টি হয়। সেইকাৰণে একেবাৰে নিমজ হোৱালৈকে মই হেতাখনেৰে এনেদৰে প্ৰত্যেকখিনি বস্তুৱে সৰুকৈ ভাঙি লৈছোঁ। এতিয়া মই হাতেৰে একেবাৰে মঠি সানি লৈ ল'ম। এয়া হাতেৰে প্ৰত্যেকখিনি বস্তু মঠি সানিলে ইটোৰ লগত সিটো গোটেইখিনি একেবাৰে লাগি উঠে আৰু খাবলৈ টেষ্টটো বাঢ়ি যায়। এইকাৰণে মই একেবাৰে হাতেৰে মঠি এনেদৰে সানি লৈছোঁ। যোনে হাতেৰে মঠিলে খাবলৈ বেয়া পায় তেওঁলোকে হাতেৰে নমঠি কাটা চামুচেৰেও মঠি ল'ব পাৰে। এয়া মই হাতেৰে একেবাৰে মঠি নিমজ কৰি লৈছোঁ। ইয়াতে দি দিছোঁ এতিয়া প্ৰয়োজন অনুসাৰে নিমখটো আপোনালোকে নিজৰ পচন্দ অনুসাৰে দি দিব আৰু ইয়াতে দি দিছোঁ কেঁচা মিঠাতেল। কেঁচা মিঠাতেল দিলে পিটিকাৰ সোৱাদ দুগুণে বাঢ়ি যায়। সেইকাৰণে মই ইয়াতে দিছোঁ কেঁচা মিঠাতেল আৰু এইফালে দি দিছোঁ কাটি ৰখা ধনিয়া পাতখিনি আৰু ইয়াক কুটি লোৱা কেঁচা জলকীয়া আৰু এইফালে কেঁচা পিঁয়াজখিনি সৰুকৈ কুটি লোৱা কেঁচা পিঁয়াজখিনিও তাৰ ওপৰতে দি দিছোঁ। এয়া মই ভাজি লোৱা পিঁয়াজখিনিও তাৰে ওপৰতে দি দিছোঁ। ভাজি লোৱা পিঁয়াজখিনি এনেদৰে দিলে খাবলৈ টেষ্টটো বহুত ধুনীয়া হয়। সেইকাৰণে মই এইখিনি পিঁয়াজ ভাজি লৈছোঁ আৰু ইফালে লৈছোঁ শুকান জলকীয়া 3টা মই ভাজি। এই শুকান জলকীয়াকেইটাও একেবাৰে মচমচীয়া হোৱালৈকে ভাজি লৈছোঁ। এতিয়া মই হাতেৰে এইকেইটা মোহাৰি দিছোঁ। এনেদৰে শুকান জলকীয়া আৰু কেঁচা পিঁয়াজ দি পেলাই এই পিটিকাবিধ খাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এতিয়া মই হাতেৰে প্ৰত্যেকখিনি বস্তুৱে আকৌ এবাৰ মঠি সানি লৈ ল'ম। এনেদৰে পিটিকি ল'লে খাবলৈ বহুতেই টেষ্টি হয় আৰু আগতে যদি আপোনালোকে এনেদৰে বনাই খাই পোৱা নাই এবাৰ এনেদৰে বনাই খাই চাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। কলডিল ভাজি বা তৰকাৰী বনাই খাই কেতিয়াবা আমনিও লাগে, বেলেগ প্ৰচেছত বনাই খাবলৈ মন যায়। সেইকাৰণে এনেদৰে এবাৰ বনাই খাই চাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মোৰ কলডিলৰ পিটিকাখন সম্পূৰ্ণ ৰেডি হৈ গৈছে খাবৰ বাবে। এই পিটিকাখন আপোনালোকে গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। এয়া মই আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈ উঠিছে। আগতে যদি আপোনালোকে এনেদৰে পিটিকা বনাই খাই পোৱা নাই এবাৰ এনেদৰে পিটিকা বনাই খাই চাবচোন। এয়া মই পৰিৱেশনৰ বাবে বাতি এটাত উলিয়াই লৈছোঁ।
এয়া মোৰ পিটিকাবিধ খাবলৈ সম্পূৰ্ণ ৰেডি হৈ গৈছে। আগতে যদি খাই পোৱা নাই এবাৰ এনেদৰে বনাই খাই চাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এই পিটিকাবিধ আপোনালোকে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। একেবাৰে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক আৰু আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ মাজত এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।